আজি মই কৃষকসকলক মোৰ অমিতা খেতিৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ। তাতে যদি কিবা ভুল হয় আচলতে মোক ক্ষমা কৰি দিবা। নমস্কাৰ। মই আজি ইয়াতে অমিতা পুলি ৰুব বিচাৰিছোঁ। এই অমিতাটোত এয়া গোবৰ, এইটো গোবৰ সাৰ আৰু এইটো ছাগলীৰ লাইট আৰু ইয়াতে আমাৰ ব্ৰইলাৰৰ গু, ইয়াতে ব্ৰইলাৰৰ গু দিয়ে আছে। এই ব্ৰইলাৰৰ গু দি আমি কি কৰিছোঁ, এই মাটিটো আমি মাৰি লৈছোঁ। এইটো মাটিটো মাৰি লৈছোঁ। আমি এটা গাঁত কৰি লৈছোঁ দেই। এইটো ব্ৰইলাৰৰ ইয়াতে আমি মাটিটো মিক্স কৰি লৈছোঁ। এইটো হৈছে আমাৰ স্বপ্না F1 হাইব্ৰিড। আমি স্বপ্না F1 হাইব্ৰিড অমিতা পুলিটো আমি ৰুম। আমি এই পলিথিনটো কিন্তু এৰাই দিব লাগে। এইখিনিত পুলিটো দেখাই নাই। আমি সেই এই পুলিটোত আমি পুলিৰ মাজত আমি এটা আমি ভোগ জলকীয়া পুলি ৰুইছোঁ। আমি এইটো হৈছে আমাৰ ভোগ জলকীয়া পুলি। যিহেতু আমাৰ কাষৰ মাজৰ মাটিখিনি আমাৰ অলপমান এনেই থকা যায়, সেইকাৰণে আমি এটা ভাবি ল'লোঁ যে এটা জলকীয়া পুলি এইবাৰ দিওঁ। সেইবুলি আমি এটা ভোট জলকীয়া পুলি মাজতে ৰুইছোঁ। আৰু ভোট জলকীয়া পুলি ৰোৱাৰ ইয়াৰ যিখিনি আমি ইয়াতে মাটি, আমি এই অমিতা পুলিটো যিটো মাটি আমি যি সাৰ ব্যৱহাৰ কৰিছোঁ, আমি এইখিনিটো আমি তাতে দিছোঁ। কিন্তু অমিতা গছত বিশেষকৈ আমাৰ যিমান পাৰে আমাৰ জৈৱিকভাৱে যদি কৰা যায় তেতিয়া বেছি ভাল। আৰু যদি কিছুমানৰ মাটিৰ অলপ জৈৱিক অসুবিধা, তেতিয়াহ'লে আমি ৰাসায়নিক সাৰো দিব পাৰে। আচলতে এই জলকীয়া পুলিৰ এতিয়া এই পুলিটো আমি ৰুইছোঁ, ৰোৱাৰ পৰা আমি এটা ঔষধ মেডিচিন ব্যৱহাৰ কৰিব লাগিব। সেইটো হৈছে আমাৰ এতিয়া ঠাণ্ডা দিন ছিজন আহি আছে। ঠাণ্ডা ছিজনৰ কাৰণে আমি চাপটো মাৰিব লাগিব। চাপটো নামাৰিলে এই পুলিটো ইয়াত মুজুৱাই লাগি যাব, বেমাৰে দেখা দিব বা অমিতা পুলিটো একে বেমাৰ। সেইকাৰণে আমি এই ভেঁকুৰনাশক যিটো আমাৰ সেই চাপটো মাৰি দিলে আমাৰ পুলিবিলাক ভাল হ'ব। আমাৰ ভিডিঅ'বিলাক চোৱাৰ কাৰণে আমাৰ ভাল লাগছে ৰাইজৰ। আচলতে ভিডিঅ'বিলাক চোৱাই নহয়, ছাবস্ক্ৰাইব কৰিবি আৰু লগতে আমাৰ লাইক এটাও কৰি দিবি। তেতিয়াহ'লে আমি এই ভিডিঅ'টো দিবৰ কাৰণে আমাৰ বেছি ভাল লাগে। মনত ৰাইজে যেতিয়া ভিডিঅ'বিলাক চায় তেতিয়া আমাৰ নিশ্চয় ভাল লাগে। এতিয়া অমিতা পুলি আমি এতিয়া ৰোৱা হৈ গ'ল। এতিয়া বৰ্তমান পানী দিব গৈছোঁ। কিছুমানে পানীটো কি কৰে, ওপৰত ঢালি দিয়ে। এই পানীটো সদায় তলত দিব লাগে, ওপৰত পানীটো দিব নালাগে, তলত দিব লাগে।